ये हुआ है यहाँ पर। দিল্লীৰ লাল কিল্লাৰ সন্মুখত হোৱা বিস্ফোৰণটোত 8জনকৈ ব্যক্তিৰ মৃত্যু হোৱাত ৰাজধানী চহৰৰ লগতে কঁপি উঠিছে সমগ্ৰ দেশ। নমস্কাৰ, মই কৌশিক বৰা, সকলোকে অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। 2025 চনৰ 10 নৱেম্বৰ সোমবাৰ অৰ্থাৎ কালিৰ দিনটোত দিল্লীৰ ঐতিহাসিক লাল কিলাৰ ওচৰত সন্ধিয়া প্ৰায় 6 বজাত এটা ভয়ংকৰ বোমা বিস্ফোৰণ সংঘটিত হয়। এই ঘটনাই মুহূৰ্ততে গোটেই ৰাজধানীক কঁপাই তোলে। বিস্ফোৰণটো ঘটে লাল কিলাৰ মেট্ৰ' ষ্টেচনৰ গেট নম্বৰ 1ৰ সন্মুখত। এখন হোণ্ডাই i20 গাড়ী, যাৰ নম্বৰ হাৰিয়ানাত ৰেজিষ্টাৰ্ড আছিল, ট্ৰেফিকৰ ৰঙা লাইটত থিয় হৈ থকা অৱস্থাত হঠাতে এক প্ৰচণ্ড শব্দৰ সৈতে বিস্ফোৰিত হয়। শব্দৰ তীব্ৰতা এনে আছিল যেন কেইবা কিলোমিটাৰ দূৰলৈকে বিস্ফোৰণটোৰ শব্দ শুনা গৈছিল। দিল্লী অগ্নি নিৰ্বাপক বিভাগে একাধিক ফায়াৰ টেণ্ডাৰ পঠিয়াই অগ্নি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰে। দিল্লী আৰক্ষী, বোমা নিষ্ক্ৰিয় দল আৰু NIA তদন্তকাৰীসকল ঘটনাস্থলত উপস্থিত হয়। বিস্ফোৰণৰ শক্তি এনে আছিল যে গাড়ীৰ অংশবোৰ 200 মিটাৰ পৰ্যন্ত উৰি গৈছিল। প্ৰাথমিক তথ্য অনুসৰি এই ভয়ংকৰ বিস্ফোৰণত অন্ততঃ 8জন লোকৰ মৃত্যু ঘটে আৰু 20জনৰ পৰা 25জনলৈ আহত হয়। আহতসকলৰ কিছুমানৰ অৱস্থা চিন্তাজনক বুলি জানিব পৰা গৈছে। সকলো আহতক তৎক্ষণাত LNJP চিকিৎসালয়লৈ নিয়া হয়। বিস্ফোৰণৰ পিছত দিল্লী চৰকাৰে সম্পূৰ্ণ চহৰক হাই এলাৰ্ট ঘোষণা কৰে। বিমানবন্দৰ, মেট্ৰ' ষ্টেচন, ৰাজপথ আৰু বজাৰসমূহৰ নিৰাপত্তা বৃদ্ধি কৰা হয়। গাড়ীখনৰ নম্বৰ অনুসৰি হাৰিয়ানাত অনুসন্ধান কৰা হয়। চলন্ত গাড়ীৰ পৰাই সংঘটিত হৈছিল দিল্লীৰ এই ভয়ংকৰ বোমা বিস্ফোৰণ। এই কথা সদৰি কৰিলে দিল্লী আৰক্ষী আয়ুক্ত সতীশ গোলচাই। তেওঁ সংবাদ মাধ্যমত জনায় যে সন্ধিয়া প্ৰায় 6:52 বজাত এখন বাহন লাহে লাহে আহি ৰৈছিল দিল্লী ৰেড ফৰ্ট অঞ্চলত আৰু তাৰ ঠিক 3 মিনিটৰ পাছতে সংঘটিত হৈছিল এই ভয়ংকৰ বোমা বিস্ফোৰণ। ইফালে উক্ত বাহনখনৰ পাছফালে আহি থকা এজন আৰোহীয়ে সংবাদ মাধ্যমত জনায় যে বোমা বিস্ফোৰণ সংঘটিত হোৱাৰ সময়তো উক্ত বাহনখনৰ ভিতৰত 3গৰাকী লোক উপস্থিত আছিল। আৰক্ষীয়ে প্ৰাৰম্ভিক তদন্তত সন্দেহ প্ৰকাশ কৰিছে যে এয়া আছিল আত্মঘাতী বোমা বিস্ফোৰণ। গুৰুত্বপূৰ্ণ কথা হ'ল যে লাল কিল্লা ভাৰতৰ গৌৰৱৰ এক প্ৰতীক। প্ৰতি 15 আগষ্টত স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীয়ে এই স্থানৰ পৰাই ভাষণ দিয়ে। এনে এটা ঐতিহাসিক স্থানত বিস্ফোৰণ সংঘটিত হোৱাৰ ঘটনাই দেশৰ সুৰক্ষা ব্যৱস্থাৰ ওপৰত এক গভীৰ প্ৰশ্ন তোলে। দেশৰ ৰাজধানী অৰ্থাৎ দেশখনৰ আত্মাক আঘাত দিয়া এই দিনৰ সন্ধিখনত প্ৰত্যেকজন নাগৰিকে নিজকে প্ৰশ্ন কৰা উচিত যে আজি আমাৰ দেশখনত নিৰাপত্তা কিমান কটকটীয়া, নাইবা প্ৰত্যেকজন নাগৰিক আজি আমাৰ দেশখনত কিমান সুৰক্ষিত। ধন্যবাদ। আজিলৈ সামৰিছোঁ, অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম।